বিপিএফৰ প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰায়ে হাগ্ৰামা মহিলাৰীক হত্যাকাৰীৰ কমাণ্ডাৰ বনাই দিলে। হাগ্ৰামা মহিলাৰী এণ্ড কোম্পানী হাগ্ৰামা মহিলাৰী বাহিনীক বিপিএফৰ প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰায়ে আজি মাৰ্ডাৰাৰ হত্যাকাৰী সজাই দিলে। ৰূপম চন্দ্ৰ ৰায়ে যোৱাকালি ক'লে যে ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়াই বিপিএফৰ প্ৰাক্তন নেতা বিএলটিৰ এজন জ্যেষ্ঠ নেতা ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়াই লাফিকুল ইছলামৰ হত্যা কৰিছে। বিপিএফৰ প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰায়ে হাগ্ৰামা মহিলাৰীক হত্যাকাৰীৰ কমাণ্ডাৰ বনাই দিলে। হাগ্ৰামা মহিলাৰী এণ্ড কোম্পানী হাগ্ৰামা মহিলাৰী বাহিনীক বিপিএফৰ প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰায়ে আজি মাৰ্ডাৰাৰ হত্যাকাৰী সজাই দিলে। ৰূপম চন্দ্ৰ ৰায়ে যোৱাকালি ক'লে যে ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়াই বিপিএফৰ প্ৰাক্তন নেতা বিএলটিৰ এজন জ্যেষ্ঠ নেতা ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়াই লাফিকুল ইছলামৰ হত্যা কৰিছে। এবিএমচিৰ সভাপতি লাফিকুল ইছলামক ৰাজীৱ ব্ৰহ্মই হত্যা কৰা বুলি যি ৰূপম ৰয়ে ক'লে কেম্পেইনিঙত গৈ মিডিয়াৰ আগত, এইটো স্পষ্টভাৱে তেওঁ কি বুজাইছে? তাৰমানে ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়াই হাগ্ৰামাৰ নেতৃত্বত থাকোঁতেই হাগ্ৰামাৰ কমাণ্ডত আৰু হাগ্ৰামাৰ ডাইৰেকশ্যনতে লাফিকুল ইছলামক হত্যা কৰিছিল নেকি? আচলতে ৰূপম ৰায়ে বিপিএফৰ প্ৰাৰ্থী নহয়। ৰূপম ৰায় যে নাঙলৰ বা বিপিএফৰ ডাইৰেক্ট কেণ্ডিডেট নহয়, এইটো ৰূপম ৰায়ৰ ভাষ্যই নিজে প্ৰমাণ কৰি দিলে। ৰূপম ৰায়ে নিজে ক'লে যে ৰাজীৱ ব্ৰহ্মই লাফিকুল ইছলামৰ হত্যা কৰিছে। ৰাজীৱ ব্ৰহ্মই যি সময়ত লাফিকুল ইছলামৰ যদি হত্যা কৰিছে, সেই সময়ততো ৰাজীৱ ব্ৰহ্ম বিপিএফৰ লগতেই আছিল। 2020 চনলৈকে ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া বিপিএফৰেই MCLA আৰু EM আছিল। তো ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়াই যদি লাফিকুল ইছলামক হত্যা কৰিছে, মই যদি বুলি কৈছোঁ দেই, মইতো আৰু কোৰ্ট নহয়, মইতো আৰু আইন কানুন নহয়। লাফিকুল ইছলামক যদি ৰাজীৱ ব্ৰহ্মই হত্যা কৰিছে, তেতিয়াহ'লে হাগ্ৰামা মহিলাৰীৰ লগতেতো তেতিয়া ৰাজীৱ ব্ৰহ্মই আছিল। তাৰ মানে কি, ৰূপম ৰায়ে আজি বিপিএফৰ কৰ্মীবিলাকক ব্লেকমেইল কৰিছে। ৰূপম চন্দ্ৰ ৰায়ে আজি বড়ো জাতিক ব্লেকমেইল কৰিছে। ৰূপম চন্দ্ৰ ৰায়ে আজি হাগ্ৰামা মহিলাৰীক ব্লেকমেইল কৰিছে। ৰূপম চন্দ্ৰ ৰায়ে আজি বিপিএফক ব্লেকমেইল কৰিছে। আৰু ব্লেকমেইল কৰিবৰ কাৰণে বড়ো জাতিক ডেম কেয়াৰ কৰি ব্লেকমেইল কৰিবৰ কাৰণে ৰূপম ৰায়ে আজি কৈছে যে ৰাজীৱ ব্ৰহ্মই লাফিকুল ইছলামক হত্যা কৰিছে। কাৰণ চবেই জানে যে যি সময়ত লাফিকুল ইছলামৰ হত্যা হৈছিল, সেই সময়ত ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া বিপিএফৰে EM আছিল, কাৰ্যবাহী সদস্য আছিল, হাগ্ৰামা মহিলাৰীৰে বিপিএফ দলত আছিল। তাৰমানে ৰূপম ৰায়ে এইটো কৈ কি বুজাব বিচাৰিছে যে এতিয়াই তেওঁ দেখুৱাই দিছে হাগ্ৰামাক যে হু ইজ হাগ্ৰামা মহিলাৰী। মই হাগ্ৰামা মহিলাৰীক কেয়াৰ নকৰোঁ বুলি ৰূপম ৰায়ে কালি দেখুৱাই দিলে ৰাজীৱ ব্ৰহ্মই লাফিকুলক হত্যা কৰাৰ কথা বুলি কৈ। তাৰমানে ৰূপম ৰায়ে আগন্তুক দিনত নিৰ্বাচনত বিজয়ী হ'লে তেওঁ যে বেলেগ দলত জাপ মাৰি গুচি যাব, ৰূপম ৰায় ইলেকশ্যন জিকিলে তেওঁ যে নাঙলত নাথাকে, তেওঁ যে হাগ্ৰামা মহিলাৰীক ব্লেকমেইল কৰিব, এইটো ৰূপম ৰায়ে নিজে কালি প্ৰমাণ কৰি দিলে। যাৰ কাৰণে তেওঁ জানি শুনি এইটো কথা কৈ দিলে যে ৰাজীৱ ব্ৰহ্মই বা BLTয়ে লাফিকুল ইছলামক হত্যা কৰিলে। কাৰণ সেই সময়ত ৰাজীৱ ব্ৰহ্মইটো BPF দলৰে EM হৈ আছিলে আৰু BTCৰে তেওঁ BLT আৰু BPFৰ নেতা আছিলে। তো গতিকে আজি বড়ো জনগোষ্ঠীয় ৰাইজৰ লগতে BTCৰ সকলো জনগোষ্ঠীয় ৰাইজে বুজি পালে যে ৰূপম ৰায় BPF বা নাঙলৰ প্ৰাৰ্থী নহয়। তেখেতক কি কাৰণে BTCৰ বাহিৰৰ পৰা বঙাইগাঁও জিলাৰ পৰা টানি আনি BTCক ধ্বংস কৰিবৰ কাৰণে, BTCৰ 6ষ্ঠ অনুসূচী 6 শিডিউলৰ ধ্বংস কৰিবৰ কাৰণে তেওঁক ইয়াতে কোনোবাই দুষ্কৃতিকাৰী থাৰ্ড পাৰ্টিয়ে আসাম ৰাজনীতিৰ পৰা বা আসাম পলিটিক্সৰ পৰা BTCৰ ৰাজনীতিক ধ্বংস কৰিবৰ কাৰণে, 6 শিডিউলত ধ্বংস কৰিবৰ কাৰণে ৰূপম ৰায়ক মহৰা হিচাপে ইয়াতে BTCক পঠাইছে। আৰু ৰূপম ৰায়ক যদি ভোটদান কৰে, আজি ৰাজীৱ ব্ৰহ্মক মাৰ্ডাৰাৰ বুলি কৈছে, ক'ত সাহস পালে তেওঁ এজন ৰাজীৱ ব্ৰহ্মক মাৰ্ডাৰাৰ ক'ব কাৰণে? ৰূপম ৰায়ে ক'ত সাহস পালে ৰাজীৱ ব্ৰহ্মক মাৰ্ডাৰ বুলি ক'ব কাৰণে? ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া মোৰ বিৰুদ্ধেও আজি নিৰ্দলীয় হিচাপে তেওঁ কিন্তু কণ্টেষ্ট কৰি আছে বাওখুংৰি সমষ্টিত। নিৰ্বাচনত মানুহে অৱতীৰ্ণ হ'ব, ডেমক্ৰেচিত মানুহে ইলেকশ্যন খেলিব, কিন্তু ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া এজন BLTৰ সত্যৱান নেতা। BLTত থাকোঁতে BTCৰ হকে, বড়ো জাতিৰ হকে এইটো অঞ্চলৰ কাৰণে ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়াই বহুত কষ্ট কৰিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BLTৰ আন্দোলন কৰি BTCক আনিছে। গতিকে ৰূপম ৰায়ে ক'ত সাহস পালে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিমানবোৰ তেওঁৰ সংগীবৃন্দ, হাগ্ৰামা মহিলাৰীৰ বন্ধুবৰ্গ ৰাজীৱ ব্ৰহ্ম বা BLTক অপমান কৰিবৰ কাৰণে? ৰূপম ৰায়ৰ BTCত কি অৱদান আছে? ৰূপম ৰায়ে আজিলৈকে কি কাম কৰিছে BTCত যে BTCৰ বাকী ৰাইজে তেওঁক ভোটদান কৰিব? ৰূপম ৰায় নিজে আছুত আছিল।
তেখেতে আজি ৰাজবংশী জনগোষ্ঠীয় নেতা বুলি ঢাকঢোল কোবাই আছে। ৰাজবংশী জনগোষ্ঠীয়েতো কেতিয়াও কোৱা নাই যে ৰূপম ৰায়ে ৰাজবংশী জনগোষ্ঠীৰ 100% সমৰ্থিত নেতা। মোৰ লগতে দেখোন ৰাজবংশী ভাইসকল আছে, মোৰ লগতে দেখোন অধিকাংশ ৰাজবংশী ভাইসকল আছে। তো তেওঁলোক কি কোচ ৰাজবংশী নহয়? তাৰ মানে আজি ৰূপম ৰায়ে স্পষ্টভাৱে ক'ব বিচাৰিছে যে আজি মই হাগ্ৰামা মহিলাৰীক কেৰেপ কৰা নাই, ৰাজীৱ ব্ৰহ্মক মই কেৰেপ কৰা নাই। তো গতিকে হু ইজ ৰাজীৱ ব্ৰহ্ম, হু ইজ হাগ্ৰামা মহিলাৰী? মই ইলেকশ্যন জিকি গ'লে মোৰতো ওপৰৰ পৰা হাত আছে, মই হাগ্ৰামা মহিলাৰীক ডেম কেয়াৰ কৰি হ'লে মই ইয়াত ৰাজনীতি কৰিম। আজি বড়ো ৰাইজ BLT যিমানবোৰ BPFৰ কৰ্মী আছে মই একদম নমস্কাৰ কৰি কৈছোঁ, আজি দুখেৰে কৈছোঁ, যিমানবোৰ BPFৰ তৃণমূল কৰ্মী আছে, যিমানবোৰ BPFৰ গ্ৰাছৰুট ৱাৰ্কাৰ আছে, যিমানবোৰ BLT ভাইসকল আছে, একলগ হওক। আজি আপোনালোকক আঙুলি টোৱাই ৰূপম ৰায়ে ক'ব পাৰিছে, কালি কোনোবা দিন বেলেগ এজনে বাহিৰৰ পৰা আহি ক'ব BTCৰ এজন বাহিৰৰ মানুহ কেনেকৈ ৰাজীৱ ব্ৰহ্মক কোনো প্ৰমাণ নথকা কৰি আজি ৰাজীৱ ব্ৰহ্মই লাফিকুলৰ হত্যাকাৰী বুলি ক'লে। হয়, লাফিকুল ইছলাম এজন জাতীয় শ্বহীদ, সংখ্যালঘু মুছলমানৰ তেখেতে বহুত কষ্ট কৰি আন্দোলন কৰি ABMCক তেখেতে নেতৃত্ব দিছিল, কিন্তু কোনো তথ্য প্ৰমাণ নোহোৱা কৰি ৰূপম ৰায়ে কি ভাবে ৰাজীৱ ব্ৰহ্মক হত্যাকাৰী বুলি ক'লে। তাৰ মানে ৰাজীৱ ব্ৰহ্ম যিহেতুৱে সেই সময়ত হাগ্ৰামা মহিলাৰীৰ লগত আছিল, গতিকে ৰাজীৱ ব্ৰহ্মক হত্যাকাৰী বুলি কৈ হাগ্ৰামা মহিলাৰীক ব্লেকমেইল কৰিছে যে হাগ্ৰামা মহিলাৰীৰ কমাণ্ডতে বা হাগ্ৰামা মহিলাৰীৰ ডাইৰেকশ্যনতে ৰাজীৱ ব্ৰহ্মই লাফিকুলক হত্যা কৰিছে। এই কথাটো পাব্লিকৰ আগত ইনডাইৰেক্টলি ৰূপম ৰায়ে স্বীকাৰ কৰি দিলে আৰু পাব্লিকক জনাই দিলে। তাৰ মানে হাগ্ৰামা মহিলাৰীৰ প্ৰতি তেওঁৰ লয়েলটি নাই, হাগ্ৰামা মহিলাৰীৰ প্ৰতি তেখেতৰ বাধ্যবাধকতা নাই, BPFৰ প্ৰতি তেওঁৰ কোনো দায়বদ্ধতা নাই, BLT সকলক তেওঁ তুচ্ছ তাচ্ছল্য কৰিব পাৰিছে, কোনো তথ্য নোহোৱা কৰি ৰাজীৱ ব্ৰহ্মক আজি তেওঁ হত্যাকাৰী বুলি কৈছে। নিৰ্বাচন খেলিব লগা আছে, খেলক। ময়ো নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ বাওখুংৰি সমষ্টিৰ পৰা, এই 4 নং বাওখুংৰি সমষ্টিৰ পৰা প্ৰতিভা ব্ৰহ্ম বাইদেউ অৱতীৰ্ণ হৈছে, মই পৃথ্বীৰাজ নাৰায়ণ দেৱমেছো নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ, ৰাজীৱ কুমাৰ ব্ৰহ্ম ডাঙৰীয়াও অৱতীৰ্ণ হৈছে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে। আমিতো কোনেও এজন কাক ব্যক্তিগত এতিয়ালৈকে আক্ৰমণ কৰা নাই। প্ৰতিভা ব্ৰহ্মওতো পৃথ্বীৰাজক কেতিয়াও এটা বেয়া শব্দ কোৱা নাই। ময়ো প্ৰতিভা ব্ৰহ্ম বাইদেউক মই কৈছোঁ যে মোৰ মাৰ দৰে প্ৰতিভা ব্ৰহ্মৰ ছোৱালী পূজা ব্ৰহ্ম মোৰ লগত একেলগে মেট্ৰিক দিছে। চ' সেইকাৰণে ৰাজনীতিৰ মানদণ্ড ৰাখি মই প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়াৰ বিৰুদ্ধে এটাও বাক্যবান কৰা নাই। ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়াই মোৰ বিৰুদ্ধে এটাও বাক্যবান কৰা নাই, মই ৰাজীৱ ব্ৰহ্মৰ বিৰুদ্ধে এটাও বাক্যবান কৰা নাই। তো ৰূপম ৰায়ে ক'ৰ পৰা সাহস পালে বড়ো ৰাজনীতিত আহি? এই ৰূপম ৰায়ে বড়ো ৰাজনীতিত আহি BTCত আহি ক'ৰ পৰা সাহস পালে ৰাজীৱ ব্ৰহ্মক গালি পাৰিবলৈ, পৃথ্বীৰাজ নাৰায়ণ দেৱমেছক গালি পাৰিবলৈ, প্ৰতিভা ব্ৰহ্মক গালি পাৰিবৰ কাৰণে? তাৰ মানে আজি তেওঁ ৰাজীৱ ব্ৰহ্মক হত্যাকাৰী কৈছে, কালি হাগ্ৰামাক ব্লেকমেইল কৰিব, কালি BLTক ব্লেকমেইল কৰিব। BTCৰ ৰাইজ ইমান জাম্বা নহয়, ৰূপম ৰায়ক ইয়াতে আসন পাতি দিব। আৰু ৰূপম ৰায়ে যে দিশভ্ৰষ্ট হৈছে, অসমীয়াত এটা কথা কয় যে বিনাশ কালে বিপৰীত বুদ্ধি। যেতিয়া আপোনাৰ বিনাশ হ'ব লগা থাকে নহয়, আপুনি যেতিয়া জানে যে আপোনাৰ দিন বেয়া আহি আছে, আপুনি চব ওলোটা পোলোটা বুদ্ধিৰে কাম কৰিব। তেওঁ যে নিৰ্বাচনত এইবাৰ 100% হাৰিব, এইটো জানিয়ে তেওঁ এতিয়া মটিভ্ৰম হৈ গৈছে ৰূপম ৰায়, যাৰ কাৰণে বেবেৰিবাং বকি আছে যে ৰাজীৱ ব্ৰহ্মই লাফিকুলক হত্যা কৰিছে। কেইদিন পিছত ইলেকশ্যন হাৰিলে ৰূপম ৰায়ে ক'ব যে হাগ্ৰামা মহিলাৰীয়ে কাক বা হত্যা কৰিছে, কেইদিন পিছত ক'ব যে BLTয়ে হত্যা কৰিছে। ৰূপম ৰায় যিটো BTCৰ মানুহ নহয়, তেওঁ বড়ো ৰাজনীতিৰ কথা একো নাজানে, তেওঁ সকীয়াই দিছোঁ। তেওঁ ৰাজনীতি কৰিব আছে, ৰাজনীতি কৰক। বড়ো ৰাজনীতিৰ কোনো নেতাক লৈ, বড়ো জনগোষ্ঠীৰ কোনো সংগঠনক লৈ, বড়ো জনগোষ্ঠীৰ কোনোবা নেতৃবৃন্দক লৈ তেওঁ তেনেকুৱা প্ৰমাণ নোহোৱা কৰি যাতে মন্তব্য প্ৰকাশ নকৰে। আপোনাক ৰেফিজ বুলি যে কৈছে আপোনাক, চাওক এটা কথা